Hello guys, welcome to my channel Assam Boys. আৰু আজি এই ভিডিঅ'টো WhatsAppৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে WhatsApp ইউজ কৰে আৰু কিছুমান মানুহেতো আকৌ WhatsAppত ভয়েস মেছেজ কৰি বহুতেই ভাল পায় আৰু তেওঁলোকৰ বাবে এই ভিডিঅ'টো হয়। এবাৰ হ'লেও চাব ভিডিঅ'টো আৰু যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱাই ইন্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব যাতে আমাৰ লেটেষ্ট আপডেট ভিডিঅ'বোৰ আপোনালোকে ফাৰ্ষ্ট চাব পাৰে। তেতিয়াহ'লে ভিডিঅ'টো আগবাঢ়ো। Subscribe to my channel and get the bell icon our latest update videos. Okay friend, এতিয়া চাব আপুনি প্লে ষ্ট'ৰটো ওপেন কৰক, তাত WhatsApp সাৰ্চ কৰি এনে WhatsAppটো আপডেট দিয়ক। আপডেট দিয়া হোৱাৰ পাছত বা আপডেট দিয়া আগতে আপুনি ইয়াৰ ভাৰ্চনটো চাই ল'ব, ভাৰ্চনটো কেনেকুৱা হয় আৰু কি। এইটো দেখিছে ভাৰ্চনটো 2.18.180। এতিয়া আপুনি WhatsAppটো ওপেন কৰি দিয়ক, ওপেন কৰক আৰু যোনটো আমাৰ ভয়েস ৰেকৰ্ডাৰ এইটো ফাৰ্ষ্টত আমি ইয়াত দবাই ৰাখিব লাগিছিল, এটা দবাব নালাগে, জাষ্ট ওপৰৰ পিনে টানি নিয়ক আৰু দেখক অটোমেটিকলি ৰেকৰ্ড হৈ আছে। এতিয়া আমি এইটো সেন্ড কৰিব পাৰিম অথবা ডিলিট কৰি দিব পাৰোঁ। আৰু ধৰক WhatsAppৰ কিছুমান মেছেজ, ধৰ এইটো মেছেজ কপি কৰি আমি যদি সেন্ড কৰোঁ, ধৰ সেন্ড কৰি দিলোঁ, এখন এইটো দেখি চাওক ওপৰত লিখা আছে ফৰৱাৰ্ড। এতিয়া যদি আমি এই মেছেজটো ধৰক টাইপ কৰি দিওঁ এনেকৈ, তেতিয়াহ'লে ইয়াত কিছু অহা নাই, মানে জানিব পাৰি যে কোনটো কপি কৰা মেছেজ হয় আৰু কোনটো আমি নিজে লিখা মেছেজ হয়। এনেকৈ আমি চাব পাৰিম বা জানিব পাৰিম, ভয়েস ৰেকৰ্ড কৰাত সহজ হ'ব। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো দবাই দিব আমাৰ লেটেষ্ট আপডেট ভিডিঅ'বোৰ আপুনি ফাৰ্ষ্টত চাবলৈ। অ'কে ফ্ৰেণ্ড, বাই, টেক কেয়াৰ, আকৌ লগ পাম।